হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈকে। বন্ধুসকল, আজি মই বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ বিশেষ এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু আজিৰ ভিডিঅ'টো আমি পৰিয়ালে বাসুদেৱলৈ ওলাইছোঁ আৰু বাসুদেৱ চলি আছে ফাকুৱা বা দৌল উৎসৱ। এই দৌল উৎসৱত আমি ৰং বিৰঙৰ কথা আছে, ৰং বিৰং আমি উপভোগ কৰিবলৈ গৈ আছোঁ আৰু ভগৱানৰ আশীৰ্বাদ বিচাৰি আমি দৌল মহোৎসৱলৈ ওলাইছোঁ। গতিকে আশা কৰিছোঁ সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। মোৰ লগত আহিছে মোৰ মানুহজনী আৰু মোৰ নীলকণ্ঠ। আমি বাসুদেৱ ওলাইছোঁ আৰু বাসুদেৱ সকলোখিনি আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকক ভিডিঅ'খিনি দেখাবলৈ চেষ্টা কৰিম। প্লিজ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এইসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু পাৰে যদি শ্বেয়াৰো কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু বলক এতিয়া ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰি দিওঁ। এয়া এতিয়া আমি কাৰেণ্টলি বাসুদেৱ স্থান পালোঁ। এয়া বাসুদেৱ স্থানৰ প্ৰথমটো গেট আপোনালোকে দেখিছে, শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰুৱা সত্ৰ লিখা আছে। আমি এতিয়া এইফালেদি সোমাই যাম, ইয়াতে মেইন গেটৰ সোমাই যাম এতিয়া। ফাইনেলি আমি এতিয়া মন্দিৰত আহি পালোঁ। সেয়া আমি এতিয়া মন্দিৰত আহি পেলাই ধূপ জ্বলাব লৈছোঁ। ধূপ চাকি জ্বলোৱা স্থানত আহিলোঁ। দেখিছে হাজাৰ হাজাৰ ধূপ চাকি জ্বলি আছে। এয়া আমি বৰ্তমান চাকি জ্বলাই আছোঁ, ধূপ জ্বলাই আছোঁ। আমাৰ ল'ৰা, এয়া আমাৰ পত্নী, ভগৱানৰ আশীৰ্বাদ বিচাৰি ধূপ চাকি জ্বলাইছোঁ। ধূপ চাকি জ্বলাই এতিয়া মূল মন্দিৰখনলৈ আহিছে। মানুহৰ ভিৰ লাগি আছে সেৱা কৰিবলৈ। ভক্তৰ ভিৰ হৈ আছে। এয়া আপোনালোকক দেখাইছোঁ বাসুদেৱ মন্দিৰ। আহি আমিও লাইনত পালোঁ। এয়া বান্দৰ এটা দেখিলোঁ আৰু কাটো মাৰা না এয়া বান্দৰ এটা দেখিছে আৰু ল'ৰাটো ধৰিব লৈছে। বহুত কেইটা বান্দৰ আছে। কৃষ্ণ কৃষ্ণ বাসুদেৱ, ধৰা 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 মৰম কৰ। নাপায় দে। বান্দৰটো ধৰিব নোৱাৰি মাৰিব লৈছে ল'ৰাই। এয়া বাসুদেৱ মন্দিৰখন মই পাছফালৰ পৰা দেখাইছোঁ। এয়া পাছফালৰ পৰা এনেকুৱা। এয়া ধৰ 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 যা ধৰ চকতে আমত ৰেকপকা হেই নাপায় নহয়। ভয় লাগিলে দেই, ল'ৰাটো খামৰিব লৈছে। কৃষ্ণ, আৰু এবাৰ কওঁ আৰু আকৌ আমকেইটা আৰু এবাৰ কচোন দেখিছেনে কেনেকৈ খং উঠিছে। আৰু আমকেইটা আৰু আমটো আহিছে দেখোন, কি কৰিব। কল এটা পাইছা। এবাৰ চাওঁ
ভেৰি গুড। আৰু একবাৰ আৰু একবাৰ আৰু একবাৰ। হাত দে, হাতটো দে আৰু একবাৰ আৰু একবাৰ। অঁ খং উঠিছে এই নাপায় নহয়। অ' খং উঠিছে অ' ইয়াৰ। হাত মিলা হাত মিলা। চেক চেক হেণ্ডচেক হেণ্ডচেক হেণ্ডচেক। সঁচাকৈ গা নোম হৈ উঠি গৈছে দেই। আৰু একবাৰ হাত দিয়ে একো নাই এই নাপায়। খামুৰিবলৈ আছে দেখিছেনে? নাখামুৰিলে নহয়, মৰম কৰিছোঁ মৰম। হ'ব আমি বান্দৰৰ লগত কথা পাতিলোঁ, খেলিলোঁ। এতিয়া মন্দিৰত সেৱা কৰি লওঁ আহ। এয়া হৈছে মন্দিৰৰ ভিতৰৰ ভাগ। এতিয়া আমি সেৱা কৰিবলৈ চিটটো পালোঁ আৰু সেৱা কৰি লওঁ। অ' দুষ্ট ল'ৰা হা। চবতো নমো নমো কৰিব লাগে, নমো নমো কৰিব লাগে। আহা আহা। ঈশ্বৰৰ কৃপাত আমি মন্দিৰত সেৱা ভাগ আগবঢ়ালোঁ। ভগৱানৰ ওচৰত সকলোখিনি মংগল কামনাতে প্ৰাৰ্থনা জনালোঁ। এতিয়া ওলাই আহিছোঁ নামঘৰলৈকে। নামঘৰলৈ আহিছোঁ। কৃষ্ণ 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 প্ৰভু নাৰায়ণ নাৰায়ণ। এয়া ভগৱানৰ পবিত্ৰ স্থান, কি সুন্দৰ দেখিছে। এয়া আমাৰ নীলকণ্ঠ আৰু মাক। এয়া দেখিছেনে নীলকণ্ঠ একদম শুই শুই সেৱা কৰিছে। অঁ আন ঈশ্বৰ মা কুমিয়ান। অঁ কুমটো 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 নমো নমো কৰ নমো নমো কৰ। তোৰ ঈশ্বৰ মা কুমটো নমো নমো কুমটো। নামঘৰটো সেৱা ভাগ আগবঢ়ালোঁ। ভগৱানৰ আশীৰ্বাদ লৈ আকৌ আমি এতিয়া ওলাই আহিছোঁ। অঁ অঁ এতে এতে সিংহ আনা লায়ন। এয়া লায়ন দেই ন। এয়া আহিলোঁ আমি এতিয়া ৰঙৰ ফূৰ্তি চাবলৈ। অঁ এয়া সকলোৱে ৰঙৰ ফূৰ্তি লৈ আছে, ৰং লৈ বহুত আনন্দ হৈ আছে। আনন্দত মতলীয়া দেখিছে। অঁ বৰ্তমান আমি এতিয়া মন্দিৰৰ পৰা ওলাই যাম আৰু ঈশ্বৰক শেষবাৰৰ কাৰণে সেৱা জনাই আমি ওলাই আহিলোঁ। এতিয়া আমি ইয়াতে মেলা চলি আছে, কালিৰ পৰা মেলা চলি আছে। আমি এতিয়া মেলা চাম। মেলাত বহুত ভাল ভাল বস্তু আহিছে আৰু ধুনীয়া ধুনীয়া বস্তু আহিছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ব'লক আমি এতিয়া মেলা স্থললৈ যাম। আমাৰ ল'ৰা এতিয়া সিংহ মুখত হাত দিব। সোমাই দে সোমাই দে সোমাই দে হাতটো সোমাই দে। আলাটো সিমাটো ইয়াতো আলাটো সিমাটো অলপ ৰেংমা ৰেংমা ভয় খাইছে কামুৰিব বুলি। নাখায় নাখায় নাখায়। দে হাত দে হাত দে হাত দে হাত দে। ভয় খাইছে কামুৰিব বুলি। এয়া সিংহ এতিয়া সোমালে হ'ব। এতিয়া আমি মন্দিৰৰ গেটৰ পালোহি, গেটত ওলাই গৈ আছোঁ। মন্দিৰৰ পৰা আমি ওলাই আহি এয়া এইকেইটা দেখিছে পূৰা একদম ৰং বিৰঙৰ সেই লাইট ৰাখিছিলে, কিন্তু এতিয়া কি ক'ম আৰু দুৰ্ভাগ্য দিনত নজ্বলে।
ৰাতি হ'লে বহুত ধুনীয়া লাগিলেহেঁতেন পূৰা জিলিক জালাক ৰঙৰ সেই ৰাস্তা আমাৰ ল'ৰাই সেৱা আগবঢ়াইছে বিতা নাই তাত বল বল মাতে বল কৃষ্ণ 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 ক'ৰ পৰা আহিছে মই গোগামুখ গোৱামুখৰ পৰা আহিছে গোগামুখ আজি থকা ইয়াত 10 বছৰ হ'ল কিন্তু এনেকৈ খৰালি ছিজনত থাকোঁ মই এতিয়া সেইদিনাখনি প্ৰস্তুতি প্ৰয়াসৰ লগতে ফটো মাৰিছোঁ পাইছিলে পাইছিলে হয় হয় আপুনি কিবা গান গাই আছিলে তাৰপিছত আপুনি এতিয়া আজি থাকিবনে যাবগৈ থাকিম থাকিব ইয়াতে থাকে মই বালিজানত ইয়াতে থাকোঁ আপুনি উৎপল দাস প্ৰস্তুতি প্ৰয়াস তাৰপৰা বিউটি বাইদেউ তাৰপৰা আকৌ মণিবৌ চবকে লগ পাইছিলোঁ আৰু কি আপুনি খোজকাঢ়িব নোৱাৰে খোজকাঢ়িব নোৱাৰোঁ মই বিকলাংগ লোকে দাঙিব লাগে আৰু লেট্ৰিনলৈ দাঙিয়ে নিব লাগে গা ধুৱাই দিব লাগে আকৌ চাইকেলত উঠাব লাগে আকৌ বহাব লাগে এনেকৈ হাতকেইটা লৰাব পাৰে হাত ইমান দাঙিবই নোৱাৰে ইমান বহুত দুৰ্ভাগ্যৰ কথা এয়া দাদা ল'ৰা আমাৰ বহুত বেচেৰা বিকলাংগ মানুহ ইয়াতে ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি এওঁ ইয়াত বাসুদেৱ মন্দিৰৰ চোতালতে আছে সকলোৱে সহায় সহযোগিতা কৰি এওঁক কিবা এটা সহায় কৰে যেন তাকে কামনা কৰিছোঁ বাৰু দাদা গৈ আছোঁ কৃষ্ণ 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 এই আমাৰ দাদা আছে আপুনি কি চকুৰে নেদেখে নেকি আমাৰ দাদা চকুৰে নেদেখে বেচেৰা বহুত কষ্টত জীৱনটো আগবঢ়াই নি আছে এনেকৈ আপোনালোকৰ বা আমাৰ চবৰে পৰা কিবা এটা হ'লেও বিচাৰি এওঁ বেচেৰা জীৱনটো নিৰ্বাহ হৈ আছে এওঁ আমি বহুত দিব নোৱাৰিলেও কিবা এটা আগবঢ়াই আমি সেৱা আগবঢ়াইছোঁ কৃষ্ণ দাদা আৰু বহুত ভালকৈ গান গাব জানে আপোনাৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰী কমল মুৰ্মু কমল মুৰ্মু হয় আৰু দাদাৰ নাম কমল মুৰ্মু দাদা আপুনি গান এটা গাই দিয়কচোন দাদা বহুত ভাল গান গাব পাৰে ৰাইজক বহুত আমোদ জনাব পাৰে আৰু আপোনালোকে এতিয়া শুনক কিমান ধুনীয়া গীত গায় কিনো মায়া তোমার প্রভু কিনো মায়া কিনো লীলা হরি বাঁধিলা তিয়াতি শ্রী বৰুৱাৰা সৰু হৰি ৰাম মুকে পাৰে কৰা হে ভগৱান মুকে পাৰে কৰা হে ভগৱান দয়া মোৰ প্ৰাণ কিবা বস্তু হ'ব পাৰে দয়া ৰহমান প্ৰভু দয়া ৰহমান দয়া কৰা প্ৰভু মোক চৰণত নাগৰ তোমাৰ কৃপা দখত মিছাই এখন প্ৰাণ প্ৰভু মিছাই এখন প্ৰাণ কিনো মায়া তোমাৰ প্ৰভু কিনো মায়া কিনো লীলা তোমাৰ কিনো লীলা মায়াৰ জুৰিৰে হৰি বাঁধিলা তিয়াতি শ্ৰী বৰুৱাৰা সৰু হৰি ৰাম সঁচাকৈ কৈছোঁ এই দাদাজনৰ একদম কণ্ঠত যাদু আছে বুলি ক'ব পাৰি সঁচাকৈ যাদু আছে আৰু তেওঁ বেচেৰা চকুৰে নেদেখে তথাপিও মানে নিজৰ কণ্ঠৰে বহুতকে মানে আমোদ জনাই দিব পাৰে আৰু আমোদ জনাই আছে আৰু তেনেকৈ আমি জীৱনটো নিৰ্বাহ হৈ আছে আমি যি কি নহওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ
এওঁৰ কুশল মংগল হওক তাৰে কামনা কৰি আমি দাদা বিদাইছোঁ। দাদা গৈছোঁ। কৃষ্ণ। আমি এতিয়া ওলাই গৈ আছোঁ। এতিয়া মেলা স্থলীলৈ যাম। বাসুদেৱ চহৰখন কিমান ধুনীয়া দেখিছেনে? দোকানেৰে ভৰপূৰ হৈ আছে আৰু ভক্তৰ আগমন নিগমন হৈ আছে। আমি অলপ মানে ৰাতিপুৱাকৈ আহিলোঁ, সেইকাৰণে এতিয়া মানুহৰ আগমন নিগমনটো অলপ কম হৈ আছে। কিন্তু আৰু অলপ পাছত এনেকুৱা ভিৰ হ'ব মানে ইয়াত মানে থাকিবলৈ অঁ আমাৰ বন্ধুকেইটা আছে, ভাইটি আছে। অঁ আমাৰ মাজত মানে বহুতো ৰাইজ গোট খাবই অলপ পিছৰ সময়তে পিছতে। তাৰপিছত ভাইটি ইয়াৰ নে? অঁ ইয়াৰে মোৰ অঁ ঠিক আছে। নাম কি আছে? নাম ভূপতি ভণিকৰ। অঁ ঠিক আছে ভাই। অঁ এয়া মেলা জেগালৈ আহিলোঁ। আপোনালোকক এতিয়া ভিডিঅ'টো দেখাই আছোঁ। নাপায় পাছত পাব। একদম ল'ৰাটো বৰ দুষ্ট। ল'ৰাৰ কাৰণে কি ক'ম আৰু মাইকী মানুহৰ কথা। এতিয়াতো জামালাই লাগিলে। এতিয়া মাইকী মানুহৰ বজাৰ কৰিব লাগে। বৰ্তমান মেলা চাই ওলাই আহিলোঁ। বহুত ভাল লাগিলে। এতিয়া মানুহৰ সমাগমটো কম হৈ আছে। পাছত আৰু ভিৰ হ'ব। পাছত আকৌ এবাৰ আহিম। এতিয়া আমি ওলাই গৈ আছোঁ, আকৌ পাছত আহিমগৈ। ৰাতিপুৱাকৈ আমি অলপ সোনকালে আহিছিলোঁ, কাৰণ ভোকে লঘোণে আহিছিলোঁ মন্দিৰত সেৱা আগবঢ়াবৰ কাৰণে। এতিয়া ইয়াৰ ওচৰতে আমাৰ চিনাকি ঘৰ আছে। চিনাকি ঘৰত সোমাই কিছু ভাত পানীৰ ব্যৱস্থা কৰিছে বুলি কৈছে। সেইখিনি খাই লওঁ। খোৱাৰ পাছত আকৌ আমি ঘূৰি আহিমগৈ, চামগৈ। ল'ৰাক গাড়ী লাগে বুলি কৈছে। গাড়ী লাগে? অঁ গাড়ী লাগিলা? অঁ গাড়ী চুৰেলাংকু দিয়া না দেই। গাড়ী পাছত লৈ দিম বাৰু দেই। হ'ব। এয়া আহি আমি আকৌ বাইকৰ ওচৰত পালোঁহি। এতিয়া ওচৰতে মই আগতে কৈছিলোঁ চিনাকি ঘৰত আমি অলপ খোৱা বোৱা কৰি আহিমগৈ। আকৌ আমি মেলা চামগৈ। এতিয়া মানুহৰ সমাগমটো অলপ কম হৈ আছে, সেইকাৰণে ভাল লগা নাই বুলি ক'ব পাৰি আৰু। ঠিক আছে, আমি এতিয়া আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া বৰ্তমান মন্দিৰ আৰু মেলা স্থলীৰ পৰা আমি ওলাই আহিলোঁ। কাৰেণ্টলি এতিয়া ঘৰলৈ যাবলৈকে ওলাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। আৰু এটা অনুৰোধ থাকিলে, যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। কাৰণ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে মই আৰু দুখোজমান আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিব পাৰিম। গতিকে প্লিজ আপোনালোকে আশীৰ্বাদ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।
আজিলৈ বাই বাই।